নমস্কাৰ, মই নমামিয়ে আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ'লৈ আজি আকৌ আহিছোঁ। আজি আহিছোঁ গীতা মন্দিৰত। গীতা মন্দিৰত বহুত বান্দৰ আছে, গতিকে মই ভাবিলোঁ যে বান্দৰক অলপ কল আৰু বিস্কুট দি আহোঁ বুলি। সেইকাৰণে ইভিনিং টাইমত মই গৈ পিনে অলপ তেওঁলোকক বিস্কুট আৰু কল দি আহিলোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ খাইছে, একদম ভোকত থকাৰ নিচিনা আছিল নেকি। দিয়াৰ লগে লগে তেওঁলোকে একদম দৌৰি আহিছে খাবৰ কাৰণে। আৰু বান্দৰবিলাকে তেওঁলোকে নিজৰ সন্তানক বুকুত লৈ পিনে কেনেকৈ খাই আছে দেখিছেনে আপোনালোকে। মোৰ বিৰাটেই ভাল লাগিলে, তেওঁলোকে ইমান ধুনীয়াকৈ খাইছে। তেওঁলোকক দি থকাৰ অৱস্থাত ক'লা দুটা কুকুৰো আহিলে, তেওঁলোকেও খাইছে লগতে। অলপ তেওঁলোকৰ লগত ধেমালিও কৰিলোঁ, খেলিলোঁ, ফটো মাৰিলোঁ, চেলফি মাৰিলোঁ। খুব সময়খিনি ধুনীয়াকৈ গ'ল, বিৰাট ভাল লাগিলে, মনটো বিৰাট শান্তি লাগে। মাজে মাজে তেওঁলোকৰ ওচৰলৈ আহি